ধন্যবাদ। পোনপ্ৰথমে মোক আপোনালোকে প্ৰশ্নটো সুধিলে মই কিয় UPPLত জইন কৰিলোঁ। আচলতে মোৰ মানে বহুত দীঘলীয়া অভিজ্ঞতাৰ পৰা মই আজি ক'ব গৈ আছোঁ যে এইবাৰ যেতিয়া BTR চুক্তিখন হৈছিল আৰু যিদিনাখন BTR চুক্তিৰ যিদিনাখন আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী ডাঙৰীয়া আহিছিল সেইদিনাখন ময়ো নিমন্ত্ৰণ পাইছিলোঁ, কিন্তু মই বিশেষ কাৰণত মই দিল্লীত থকাৰ কাৰণে মই আহিব পৰা নাছিলোঁ। তথাপিও মই ভাবিছিলোঁ যে মই ইমান দিনে মানে ৰাজনীতিৰ ক্ষেত্ৰটোত মই অকণমান মানে মই দূৰত আছিলোঁ, কিয়নো 2005 চনতে মোক গণশক্তিয়ে লখিমপুৰৰ পৰাই মোক টিকেট দিছিলে। তাৰপিছত আকৌ 2011 চনত মোক পশ্চিম গুৱাহাটীৰ পৰা টিকেট দিছিলে, কিন্তু মই মানে এই ৰাজনীতি বোলা বস্তুটো মানে খুব বেয়া পাইছিলোঁ। তাৰপিছত যেতিয়া মই গুৱাহাটীত মই আহিলোঁ ঘূৰি জানুৱাৰী লাষ্টৰ ফালে, তেতিয়া আহি পেলাই যেতিয়া মই এজেণ্ডাখন দেখিলোঁ আৰু তাতে বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, UG ব্ৰহ্ম ছাৰ, ৰণ গৌৰা, গোবিন্দ বসুমতাৰী, তেওঁলোকক যেতিয়া দেখিলোঁ মই মানে সঁচাকৈ উৎফুল্লিত হ'লোঁ আৰু মই ভাবিলোঁ যে এইটোৱে এটা সুবৰ্ণ সুযোগ, খুব ভাল সময়, মানে ইমান ভাল ভাল ব্যক্তিত্ব থকা মানুহ মানে আমাৰ UPPL দল এটা গঠন কৰিছে। গতিকে মই নিশ্চিত হ'লোঁ যে এইবাৰ আমি এখন সুন্দৰ নিকা মানে চৰকাৰ গঠন কৰিব পাৰিম। সেই উদ্দেশ্যে মই মানে UPPLত মানে জইন কৰিলোঁ। আৰু মই এক্সপিৰিয়েঞ্চ হিচাপে মই 1979ত যেতিয়া আমাৰ অসম আন্দোলনৰ যেতিয়া মানে প্ৰথমখন বৈঠক আমাৰ ছাত্ৰ সন্থাৰ শিৱসাগৰৰ নাট্য মন্দিৰত বহিছিল, সেই তাতে তেতিয়া চলিহা নগৰত নাট্য মন্দিৰত মানে সেই তাহানিৰ ভিগু ফুকন, জয়নাথ শৰ্মা, বৃন্দাবন গোস্বামী, তাৰপিছত আমাৰ যিসকল বিষয়ববীয়া মানে AGPৰ যিসকল আছে তেওঁলোকৰ লগত তেতিয়া মই ক্লাছ 9ৰ তেতিয়াই তাৰমানে কি এগৰাকী ছাত্ৰী নেত্ৰী হিচাপে প্ৰথম মই মানে আছুত জইন কৰিছিলোঁ। আৰু সেই অসম আন্দোলনৰ আমি মই আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ ছেক্ৰেটেৰী আছিলোঁ, আৰু তেতিয়া মানে আমি একদম মানে বাই হাৰ্টলি তাৰমানে আমি এখন সোণৰ অসম গঢ়িম বুলি পেলাই আমি ওলাইছিলোঁ। কিন্তু যেতিয়া AGPৰ চৰকাৰখন আহিল তেতিয়া আমি কিছুমান পৰিৱৰ্তন লক্ষ্য কৰিছিলোঁ, সেইকাৰণে মানে ৰাজনীতিৰ ক্ষেত্ৰৰ পৰা অলপ আঁতৰত আছিলোঁ। UPPLৰ এক্সপিৰিয়েঞ্চটো মোৰ খুবেই ভাল লাগিছে, কাৰণ কিয় যোৱা 10টা দিন এই অক্টোবৰ 20 তাৰিখৰ পৰা যেতিয়া আমাৰ মানে পদযাত্ৰাটো আৰম্ভ হৈছে, তাৰ আগতে মই এখন মিটিং এটেণ্ড কৰিছিলোঁ খোকলাবাৰী। তাতে যেতিয়া মানে উদ্দেশ্যবিলাক গম পালোঁ আৰু বিশেষকৈ আমাৰ যিখন এজেণ্ডা আছে তাতে আমাৰ মহিলাসকলৰ কাৰণে যিখিনি আমাৰ আঁচনি আছে, সঁচাকৈ এই আঁচনিখনে আমাক মানে আমাৰ গোটেই মহিলা শক্তিক বা মহিলাখিনিক আমাক মানে নিজৰ ভৰিত থিয় দিবৰ কাৰণে অন্ততঃ আগবঢ়াই নিব। কাৰণ আগতেও আমাৰ এই আঁচনিসমূহ আছিল, BPF চৰকাৰৰ দিনতো আমাৰ আঁচনিসমূহ আছিল, কিন্তু সেই আঁচনিসমূহ মানে দেখাত আঁচনি হিচাপে আহে, কিন্তু সেই পইচাটো আমাৰ মহিলা সেল্ফ হেল্প গ্ৰুপ বা আত্মসহায়ক গোটবিলাকৰ ক্ষেত্ৰত যোৱা নাছিলে, বা ট্ৰেইনিং যিবিলাক হ'ব লাগিছিল, প্ৰশিক্ষণ যিবিলাক হ'ব লাগিছিল সেইবিলাকত নগৈ পেলাই তেওঁলোকৰ পকেটত মানে পইচাটো খৰচ হৈছিল। গতিকে এইবাৰ মোৰ বিশ্বাস আমাৰ যিমানবিলাক সেল্ফ হেল্প গ্ৰুপ আছে, আৰু মই নিজাববীয়াকৈও তাৰমানে কি মই গুৱাহাটী দূৰদৰ্শনৰ পৰা মই 89ত যেতিয়া সেল্ফ হেল্প গ্ৰুপৰ হিতেশ্বৰ শইকীয়াৰ দিনতে যেতিয়া মানে মই সেল্ফ হেল্প গ্ৰুপৰ ওপৰত কাম কৰিছিলোঁ গুৱাহাটী দূৰদৰ্শনৰ হৈ, মই কৃষি ক্ষেত্ৰৰ এটা মানে যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোৰ জৰিয়তেও মই দূৰদৰ্শনৰ হৈ মই ঢকুৱাখানা, ঘিলামৰা সেইফালে মই কাম কৰিছিলোঁ, যিটো মুগা সূতা উৎপাদন হয়, চুমনি লগাবৰ কাৰণে আইৱা ঘৰৰ ওপৰত মই মানে এংকৰিং কৰিছিলোঁ। তেতিয়া মানে মই বুজিছিলোঁ যে সেল্ফ হেল্প গ্ৰুপ কি বস্তু। কিন্তু এতিয়া মই মানে কি আমাৰ UPPLৰ যিখিনি মই মানে আমাৰ যিখিনি এতিয়া নিৰ্বাচনী প্ৰচাৰত যেতিয়া মই বিভিন্ন জাগাত গৈছোঁ, 40টা সমষ্টিৰ এজ এ অৰ্গেনাইজিং ছেক্ৰেটেৰী হিচাপে মোক 40টা সমষ্টি ঘূৰিব দিছিল, তাৰে মই অন্ততঃ 12-13টা সমষ্টি মই ইতিমধ্যে ঘূৰিছোঁ, তাতকৈ বেছিও হ'ব পাৰে, পাহৰিলোঁ। গতিকে সেই মহিলাবিলাকক যেতিয়া মই লগ পাওঁ, যেতিয়া মই সুধোঁ আচলতে আপোনালোকে আত্মসহায়ক গোট হিচাপে জানে নে নাজানে, তেতিয়া তেওঁলোকে মানে কৈছিলে যে আত্মসহায়ক গোট মানে কি, তাহাঁতে মানে একাউণ্টটো কণ্টিনিউ কৰিব লাগে, সেই তাৰ ওপৰত মানে কোনো ধৰণৰ তেওঁলোকৰ মানে আইডিয়া নাই। গতিকে সেই বস্তুটো এতিয়া আমাৰ যিবিলাক আমাৰ হেৰিয়াত স্কিল ডেভেলপমেণ্টৰ কাৰণে যিহেতু আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ হ'ব বুলি মই শুনিবলৈ পাইছোঁ, যিহেতু হ'বই, সেইটো আমাৰ টংলাতে অঞ্চলতে হ'ব বুলি শুনিছোঁ। গতিকে এই স্কিল ডেভেলপমেণ্টৰ কাৰণে
কাৰণে যিখিনি প্ৰশিক্ষণ হ'ব সেইখিনি আমাৰ মহিলাসকলক মানে বহুত আগবঢ়াই নিব। গতিকে আমাৰ নিজৰ যিখিনি আমাৰ মানে প্ৰডাকশ্যন আছে সেইবিলাক মাৰ্কেট পোৱা নাই। এতিয়া বজাৰত দেখিবলৈ পোৱা যায় আমাৰ বাহিৰৰ যিখিনি বঙালীবিলাকে বোৱা মেখেলা চাদৰেই হওক বা দখনাই হওক বা আৰনাই হওক, সেই বস্তুটো আমি কিয় নিজে কৰিব নোৱাৰোঁ? আমি নিশ্চয় পাৰিম, যদি আমাৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে কোনোবা এজন পথ প্ৰদৰ্শক থাকে, তেতিয়াহ'লে মানে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আৰু সেই ক্ষেত্ৰত মোৰ নিজৰ আজি 7খন কাণ্ট্ৰি মই বিদেশত মই ঘূৰিলোঁ যোৱা 2016 চনৰ পৰা, আৰু গোটেই কাণ্ট্ৰিতে মই দেখিলোঁ যে অকল মহিলাসকলে কাম কৰি আছে। গতিকে মই এইবাৰ মানে মোৰ বহুত আশাবাদী মই, আমাৰ যেতিয়া এই মহিলাসকল যেতিয়া জাগ্ৰত হৈ ওলাই আহিছে, গতিকে এই মহিলাখিনিয়েও আমাৰ ঠিক আনৰ দেশৰ দৰে নিজৰ ওপৰত নিজৰ ভৰিৰ ওপৰত থিয় দি নিজৰ প্ৰডাকশ্যনবিলাক আনৰ দেশত পঠাব পাৰিব বুলি মোৰ বিশ্বাস, আৰু মই সেইখিনি মই মানে নিজেই আগবঢ়াই লৈ যাম বুলি মোৰ মানে আশা। মেছেজ হিচাপে বিটিআৰবাসীক মই এইটোৱে কৈছোঁ যে আমি এখন দুৰ্নীতি নিকা এখন চৰকাৰ গঠন কৰিব লাগিব, আৰু প্ৰতিজন পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে। যিহেতু এইবাৰ UPPLৰ যিমানবিলাক মিটিং দেখিলোঁ, ঘূৰিলোঁ, মানে 90% মহিলাৰ উপস্থিতি। গতিকে এই মহিলাসকল জাগ্ৰত হ'ব, আৰু এগৰাকী যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে মাতৃশক্তিৰ কাৰণে কাম কৰি যাম বুলি কৈছে, গতিকে আমিও সেই মাতৃৰ দৰে আমি আগবঢ়াই লৈ যাম, আৰু আমিহে ঘৰখন ধৰি ৰাখিব পাৰিম বুলি বিশ্বাস।